বন্ধুসকল আল্লু অৰ্জুনৰ পুষ্পা মুভি বৰ্তমান ইয়াৰ গান ইয়াৰ ডায়লগ সকলো ফালে একদম ভাইৰেল হৈ আছে। কিন্তু বন্ধুসকল আপোনালোকে জানেনে যে এইখন ফিল্ম এনেকুৱা এজন খতৰনাক ভয়ংকৰ আৰু ডেঞ্জাৰাছ ডাকুৰ ওপৰত ইনস্পায়াৰ্ড হৈ বনোৱা হৈছে যিয়ে 40 বছৰলৈকে কৰ্ণাটক আৰু তামিলনাডুৰ জংগলত ৰাজত্ব কৰিছিল। হেল্ল' বন্ধুসকল, মোৰ নাম হিমাংশু মালাকৰ আৰু আপোনালোকে চাই আছে ফেক্ট টেক আড্ডা। যিসকলে আজি প্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিন্তু 2004 চনত তেওঁক ইনকাউণ্টাৰ কৰি মাৰি পেলোৱা হৈছিল। হয়, আমি কৈ আছোঁ বীৰাপ্পনৰ কথা। বীৰাপ্পনক ধৰিবৰ বাবে চৰকাৰে 20 কোটি টকা খৰচ কৰি পেলাইছিল। তেওঁ কৰ্ণাটকৰ সকলোতকৈ ডাঙৰ ছুপাৰষ্টাৰ ৰাজকুমাৰকো কিডনেপ কৰিছিল। কোৱা হৈছিল যে জংগলে তেওঁৰ ঘৰৰ নিচিনা আৰু পুষ্পা নামৰ মুভিখনত দেখুওৱাৰ দৰে বীৰাপ্পনেও ৰঙাচন্দনৰ চোৰাং ব্যৱসায় কৰিছিল। কিন্তু ইমান ডেঞ্জাৰাছ হোৱা স্বত্তেও বহুত টাইম আৰু প্লেনিং কৰাৰ পিছত বীৰাপ্পনক পুলিচে ধৰিবলৈ সক্ষম হৈছিল। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব আৰু এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবৰ কাৰণে সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।